চীনক চেৰ পেলাই জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ ণপদক। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ পৰিল ভাৰত। ৱৰ্ল্ড পপুলেশ্যন ৰিপৰ্টৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য। চীনৰ 141 কোটি 20 লাখ জনসংখ্যাৰ বিপৰীতে ভাৰতৰ জনসংখ্যা 142 কোটি 70 লাখলৈ বৃদ্ধি। এক সন্তান নীতিয়ে চীনৰ অৰ্থনীতিলৈ কঢ়িয়াইছে বিপদ সংকেত। বৃদ্ধ কৰ্মৰ ক্ষেত্ৰত অক্ষম লোকেৰে ভৰি পৰিছে চীন। অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত পৃথিৱীৰ অন্যতম পশ্চাৎপদ ৰাষ্ট্ৰ ভাৰত। কিন্তু এই ভাৰতেই হৈ পৰিছে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত পৃথিৱীৰ প্ৰথম স্থান দখলকাৰী ৰাষ্ট্ৰ। ইমান দিনে সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে বিশ্বজোৰা তাচ্ছিল্যৰ পাত্ৰ হৈ থকা চীনক চেৰ পেলাই জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্বোচ্চ স্থান দখলকাৰী ৰাষ্ট্ৰ হৈ পৰিল ভাৰত। ভাৰতলৈ অশনি সংকেত কঢ়িওৱা এই তথ্য সদৰি কৰিছে লোকপিয়ল আৰু জনগাঁথনি সম্পৰ্কীয় পৃথিৱীৰ শ্ৰেষ্ঠতম তথা বিশ্বাসযোগ্য সংস্থা ৱৰ্ল্ড পপুলেশ্যন ৰিপৰ্টে। কোভিডকালীন পৰিৱেশৰ বাবে 2021 বৰ্ষত পৃথিৱীৰ কোনো এখন দেশতেই লোকপিয়লৰ কাম সম্পাদন কৰিব পৰা হোৱা নাই যদিও ৰাষ্ট্ৰসংঘৰ সহযোগী সংস্থা ৱৰ্ল্ড পপুলেশ্যন ৰিপৰ্টৰ পক্ষৰ পৰা প্ৰকাশ তথ্য অনুসৰি 2022 বৰ্ষৰ শেষলৈ পৃথিৱীৰ সৰ্ববৃহৎ জনবহুল দেশ চীনৰ জনসংখ্যা 141 কোটি 20 হৈ পৰাৰ বিপৰীতে ভাৰতৰ জনসংখ্যা হৈ পৰিছে 141 কোটি 70 লাখ। অৰ্থাৎ চীনৰ তুলনাত ভাৰতৰ জনসংখ্যা 50 লাখ অধিক হৈ পৰিছে। (1980) চনত চীনে গ্ৰহণ কৰা এক সন্তান নীতিৰ ফলত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ শেহতীয়াকৈ নেতিবাচক গতি লাভ কৰাৰ বিপৰীতে পৃথিৱীৰ ভিতৰতেই প্ৰথম জনসংখ্যা নিয়ন্ত্ৰণ নীতি গ্ৰহণ কৰা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ ঊৰ্ধ্বমুখী গতি আজিও অব্যাহত আছে। ইয়াৰ পৰিণতি হিচাপে চীনৰ জনসংখ্যা চেৰ পেলাই পৃথিৱীৰ সৰ্ববৃহৎ জনবহুল দেশ হৈ পৰিছে ভাৰত। ৱৰ্ল্ড পপুলেশ্যন ৰিপৰ্টৰ সমান্তৰালকৈ চীনৰ জনসংখ্যা সংস্থাৰ নেশ্যনেল ষ্টেটিষ্টিকেল ব্যুৰৰ দাবী কৰা অনুযায়ী চীনৰ জনসংখ্যা 2021 বৰ্ষৰ তুলনাত 2022 বৰ্ষত 8,50,000 জন হ্ৰাস পাইছে। ইয়াৰ ফলশ্ৰুতি হিচাপে চীন হৈ পৰিছে 141 কোটি 20 লাখ লোকেৰে পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ। চীনৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত নামি অহা এই বাৰ্তাই আকৌ দেশখনৰ অৰ্থনৈতিক খণ্ডলৈ নমাই আনিছে ভয়াৱহ বিপদ সংকেত। কিয়নো চীনত সম্প্ৰতি বছৰি যিমান সংখ্যক লোকৰ মৃত্যু হয় তাতোতকৈ বহু কম পৰিমাণৰ লোকৰ জন্ম হয়। তদুপৰি চীনৰ স্বাস্থ্যসেৱা খণ্ডৰ অভাৱনীয় সফলতাই দেশখনৰ জনগণৰ গড় আয়ুসকাল দ্ৰুত গতিত বৃদ্ধি ঘটাইছে। ফলত কৰ্মৰ সক্ষমতা হেৰুৱাই পেলোৱা বয়োবৃদ্ধ লোকেৰে ভৰি পৰিছে চীন। ইয়াৰ বিপৰীতে দ্ৰুতগতিত হ্ৰাস পাইছে 20 পৰা 60 বছৰ বয়সৰ ভিতৰত কৰ্মক্ষম হোৱা লোকৰ সংখ্যা। ফলত দেশখনৰ উৎপাদনমূলক কৰ্মকাণ্ডৰ সৈতে জড়িত লোকৰ সংখ্যা অভাৱনীয় হাৰত কমি গৈছে, যি দেশখনৰ অৰ্থনৈতিক কাৰ্যকলাপ স্থবিৰ কৰি তোলাত উদ্বিগ্ন হৈ পৰিছে চীন চৰকাৰ। চীন চৰকাৰে গ্ৰহণ কৰা এক সন্তান নীতিৰ কুপ্ৰভাৱক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰা অৱস্থাত 2022 বৰ্ষৰ আগষ্টত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। চীনৰ স্বাস্থ্য বিভাগে জাৰি কৰা এই নিৰ্দেশনাত দেশখনৰ শিশু পৰিচৰ্যা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। 5 বছৰৰ তলত কোনো শিশুৰ যাতে মৃত্যু নহয় সেই ক্ষেত্ৰত এই নিৰ্দেশনাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। তদুপৰি চীন চৰকাৰে এক সন্তান নীতি পৰিহাৰ কৰি একাধিক সন্তান জন্ম দিয়া লোকক বিশেষ পুৰস্কাৰ প্ৰদান কৰাৰ বিষয়েও গুৰুত্ব সহকাৰে বিবেচনা কৰি আহিছে।
চীনত এক সন্তান নীতিয়ে দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ বিপদ সংকেত কঢ়িয়াই অনা সময়ত জনসংখ্যা বৃদ্ধিৰ বৰ্ধিত গতিধাৰা ভাৰতৰ বাবে হৈ আছে বিপদ সংকেত। কিয়নো ভাৰত হৈছে জনসংখ্যা নিয়ন্ত্ৰণ নীতি গ্ৰহণ কৰা পৃথিৱীৰ প্ৰথমখন দেশ। 1952 চনত ভাৰতে পৃথিৱীৰ ভিতৰতে প্ৰথম জনসংখ্যা নীতি গ্ৰহণ কৰিছিল। কিন্তু সুদীৰ্ঘ 7টা দশক অতিক্ৰম কৰাৰ পিছতো ভাৰতৰ সৰ্বশেষ লোকপিয়ল তথ্য অনুসৰি প্ৰতি 2জন লোকৰ বিপৰীতে 2.3 জনকৈ লোকৰ জন্ম হয়। ভাৰতে এই বৃদ্ধিৰ গতিধাৰা 2.1 জনলৈ হ্ৰাস কৰিব পাৰিলেহে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সুস্থিৰ অৱস্থালৈ আহিব, যি চেষ্টা আজিও সুদূৰ পৰাহত। ফলত ভাৰতত জনসংখ্যা বৃদ্ধিৰ ঊৰ্ধ্বমুখী প্ৰৱণতা আজিও দ্ৰুতগতিত অব্যাহত আছে, যাৰ মুঠ ফলাফল পৃথিৱীৰ সৰ্ববৃহৎ জনবহুল দেশৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে ভাৰত। News Desk Report, The Stern Wave.